হে গাইজ, আমাৰ ব্ৰিডিঙৰ এই পোৱালিখিনি দেখিছে ধুনীয়াকৈ আছে, কোনো ধৰণৰ অসুবিধা হোৱা নাই আৰু ইয়াতে কিন্তু মৰ্টেলিটি এটাও হোৱা নাই। আৰু এইটো মই ইয়াতে ব্ৰিডিং ছেটআপ বনাই থৈছোঁ। কিহৰ কাৰণে থৈছোঁ মই আপোনালোকক কৈ আছোঁ আৰু দেখুৱাই আছোঁ। এইটোত পোৱালি ওলাইছে দেখিছেনে? গৰমৰ কাৰণে ঢাকনিখন অলপমান খুলি থৈছোঁ, হিটটো বেছি হৈ যায় কাৰণে। কিন্তু এইটোত পোৱালি ওলাই আছে। এতিয়া এই পোৱালিবিলাক তাতে মই ট্ৰেন্সফাৰ কৰিম। আৰু এইটো দেখিছে, এইটোতো কেইদিনমান পিছত মানে পোৱালি ওলাব। এইটো অলপ টাইম আছে, এসপ্তাহমান পিছত এইটোৰ ওলাব। আৰু এইটোত মই বেমাৰী হ'লে বা বেমাৰ হ'লে এনেকৈ ছেপাৰেট কৰি দিওঁ। এটা লাইট জ্বলাই ছেপাৰেটকৈ সিহঁতক ৰাখি দিওঁ। বেমাৰী হ'লে লগ তাক ছাইড কৰি দিব লাগে। আৰু প্ৰথম কথা, আমাৰ পোৱালিবিলাক ঠাণ্ডা পাব দিব নালাগে। ঠাণ্ডা নাপালে পোৱালি মৰ্টেলিটি এটাও নহয়। ঠাণ্ডা আৰু জেকা মানে পানী পৰিলে মৰ্টেলিটি বহুত হৈ যায়। গতিকে ঠাণ্ডা পাব নিদিব আৰু পানী মানে জেকা ভাৱ থাকিব নিদিব। সদায় শুকানকৈ ৰাখিব চেষ্টা কৰিব, পোৱালি এটাও নমৰে। আৰু আমি সদায় ব্ৰিডিং ছেটআপটো কি কৰিব লাগে, আগতীয়াকৈ ধুনীয়াকৈ মানে বনাই ৰেডি ৰাখিব লাগে, যাতে পাছত অসুবিধা নহয়। আমি এইটো ধুনীয়াকৈ চাফ চিকুণ কৰি পেলাই তাৰমানে এই যিখন প্লেনচিট দিয়া আছে বাউণ্ডাৰীত, এইখন ধুই দিছোঁ আৰু তলৰ বস্তাখিনি ধুই দিছোঁ। বস্তাৰ তলত আমাৰ নাৰৰ খেৰ পাৰি দিয়া আছে, তাৰে ওপৰত বস্তা পাৰি দিছোঁ। বস্তাৰ ওপৰত আকৌ তুহ পাৰি দিছোঁ, তুহৰ ওপৰত পেপাৰ পাৰি দিয়া আছে। পেপাৰটো 5 দিনমানলৈকে দি থাকিব লাগে, চেঞ্জ কৰি কৰি। তাৰে পাছত আৰু পেপাৰ 5 দিনমান হোৱাৰ পাছত নিদিলেও হৈ যায়, কিন্তু 5 দিনমানলৈকে পেপাৰটো থাকিবই লাগে। পেপাৰটো কিন্তু ডেইলি চেঞ্জ কৰি থাকিব, মানে ডেইলি পেপাৰটো চেঞ্জ কৰি থাকিব লাগে 5 দিনলৈকে। 5 দিনৰ পাছত পৰা পেপাৰটো নিদিলেও হৈ যাব। গতিকে আজিলৈ আহোঁ গাইছ, আকৌ লগ পাম নেক্সট ভিডিঅ'ত।